সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী আৰু এই বছৰটো আমি সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত লৈছিলে আৰু এই জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি তেখেতৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আমি গোটেই অসমতে জিলা সদৰ স্থানসমূহত আৰু কিছুমান ক্ষেত্ৰত মানে সমষ্টিৰ সদৰ স্থানতো আমি এনেকুৱা ধৰণৰ মানুহে মানুহৰ বাবে গানটো সামূহিকভাৱে গোৱাৰ প্ৰচেষ্টা কৰিছিলোঁ। আজি তামোলপুৰ জিলাতো 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী, এই অঞ্চলৰ শিল্পী, এই অঞ্চলৰ বিশিষ্ট ব্যক্তি লগ হৈ আমি একেলগে মানৱ শৃংখল কৰি মানুহে মানুহৰ বাবে গাই ভৱিষ্যতৰ দিনৰ প্ৰেৰণা লৈছোঁ। ভূপেন হাজৰিকাদেৱৰ যি লক্ষ্য, যি প্ৰচেষ্টা আছিল তাক আগত লৈ যাতে আমি ভৱিষ্যতৰ দিনত কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰেৰণা লৈছোঁ। আজি ইয়াত উপস্থিত সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। তাৰ লগে লগে জিলা আয়ুক্তকে প্ৰমুখ কৰি জিলাই যি ধৰণে কাৰ্যসূচীটো কৰিলে তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ।